আজি আহিছোঁ জুবিন ক্ষেত্ৰলৈ ফাৰ্ষ্ট টাইম আহিছোঁ এতিয়া জুবিন ক্ষেত্ৰ মানুহ চব গাইছ মানুহ জুবিন ক্ষেত্ৰৰ মানুহ মই এইবাৰ প্ৰথম আহিছোঁ বনাই থকা আছে বিল এয়া বাউণ্ডাৰী বনাই আছে এয়া মানুহ এইপিনে চব বাইক মানুহ গাড়ী আজি বিহুৰ দিনাখন মানুহে মানুহ জুবিন ক্ষেত্ৰ ফাৰ্ষ্ট টাইম মই গৈ আছোঁ আহা মোৰ লগত এতিয়া মোৰ বন্ধু আৰু মই দিয়া মানুহ নিজৰ গাড়ী আছে দেখোন জুবিন ক্ষেত্ৰ এয়া জুবিন দা আছে জিৰণি লয় এয়া মানুহ চক মানুহ এইটো লাহে লাহে বহুত এটা ডাঙৰ টুৰিষ্ট প্লেচ হৈ কনভাৰ্ট হৈ গৈ আছে বঢ়িয়া কিন্তু দেই অসমৰ গৌৰৱ অসমৰ সম্পদ আছে জুবিন দা এয়া মানুহ চক ইয়াতে জুবিন দা সমাধি ইয়াতে আছে এতিয়া মানুহ চব এইপিনে ইয়াত চাকি তাকি জ্বলাবৰ কাৰণে ব্যৱস্থা ইয়াতে আছে এইটো বাউণ্ডাৰী কাম চাম চালু হৈ আছে সম্পূৰ্ণ হোৱা নাই পিছত বাউণ্ডাৰী হ'লে ভাল হ'ব চাগে আৰু ইয়াতকৈ অকণ বঢ়িয়াকৈ ইয়াত ডাঙৰকৈ জুবিন দা পৰ্ট্ৰেট এটা আছে जय जुबिन दा আজি বহুত মানুহ আহিছে যেন পাইছোঁ না আগে পিছে ইমান আহে মই নাজানো আজি ফাৰ্ষ্ট টাইম আহিছোঁ এয়া ফটো তোলাত ব্যস্ত মানে মানুহটো ঠিকে আছে ইয়াতে চাকি তাকি জ্বলাবৰ কাৰণে ব্যৱস্থা আছে ইয়াত আছে আৰু ইয়াতো হয় ইয়াতে মানুহে চাকি জ্বলাই আছে ইয়াত ধূপ চুপ দি আছে মানুহ আহি আছে কমাই নাই চব নাই আজি বহুত মানুহ অসমৰ প্ৰত্যেকটো সমস্যাক লৈ তেওঁ গৌৰৱ আছিলে শিল্পী সত্তা কি শিল্পী কি একচুৱেলি জুবিন গাৰ্গে এষ্টাব্লিছ কৰি দিয়ে শিল্পী কেইজন যিজনে যিখন দেশত জন্ম হয় বায়ু পানী মাটি গোটেইবিলাকক লগত লৈ যিজন মানুহ কনচাৰ্ণ হয় সেই একচুৱেলি শিল্পী গান গালি শিল্পী নহয় জুবিন গাৰ্গ যে এজন গণশিল্পী আছিলে সেইটো আজি মৰ্মে সকলোৱে মানে
হৃদয়ংগম কৰিছে, উপলব্ধি কৰিছে। এতিয়াও আগতে আমি ক'ৰবাত গৈ থাকিলে জুবিন গাৰ্গৰ যিখন গাড়ী যায়, সেই গাড়ীখন ডাবল ডেকাৰৰ যিখন গাড়ীত যায়, সেই গাড়ীখন দেখিলে আমাৰ মনটো এনেকুৱা মানে জুবিন গাৰ্গ গ'ল। এতিয়াও তেনেকুৱা গাড়ী দেখিলে যেন জুবিন গাৰ্গ সেই গাড়ীখনত গৈ আছে, তেনেকুৱা এটা অনুভৱ হয়। আজি বিহুৰ দিনাখন জুবিন গাৰ্গক পুনৰ ইয়াৰ পৰাই মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ বুলি ক'বলৈ বেয়াই লাগে, উলগহে জনাইছোঁ। গতিকে জুবিন গাৰ্গ আমাৰ মাজত সদায় থাকিব। মই মোৰ আজি 52টা বছৰত অধিকাংশ সময় গাড়ীখন যেতিয়া মই ষ্টাৰ্ট কৰি জাৰ্ণি কৰোঁ, জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকা তেওঁলোকৰ গানেৰেই ষ্টাৰ্ট কৰোঁ আৰু তেওঁলোকৰ গানেৰেই আহি মই ঘৰত শেষ কৰোঁ। গতিকে জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাৱে নাথাকিলেও সদায় জীয়াই থাকিব। পুনৰবাৰ মই আজি ৰঙালী বিহুৰ তেখেতলৈ উলগ জনাইছোঁ। এই আজি জুবিন ক্ষেত্ৰ হুলক মালকেৰে বহাগী বিহুৰ দিনটোতে মানুহ বহুতখিনি আহিছে চাবৰ কাৰণে। ইয়াত আপোনালোকক দেখুৱাইছোঁ মই চাব আহিছোঁ। এয়া ওচৰৰ পৰা দেখাইছোঁ আপোনালোকক, মানুহ আৰু মানুহ। দিয়ক এতিয়া আছোঁ মই বৰ্তমান কানাপাৰা বাছ ষ্টেণ্ড। এইপিনে ভিতৰত বাছ ষ্টেণ্ড, ইপিনে এয়া মিষ্টাৰ এতিয়া যাওঁগৈ আৰু ন। ক'ত যাম আৰু ক'ত যাম? ৰাস্তাত যাম তেনেহ'লে ইপিনে ব'লা, ৰাস্তাত যাওঁ যদি ব'লা। এইটো অটো ষ্টেণ্ড, এই গাড়ীও লাগি আছে, তাত যাম। এই গ্ৰীণ বাছত যাম ন, গ্ৰীণ বাছত যাম, গ্ৰীণ বাছত যাম। এইটো এতিয়া আমি ডাউন টাউন গৈ আছোঁ। ग्रीन बस सर, ग्रीन बस आइए। ग्रीन बस एक्सपीरियंस लो। पानी पिया लगिছে, पानी খাই লওঁ নেকি। গ্ৰীণ বাছৰ মজাই বেলেগ, বহিব ব'ল, ভাল লাগে। এতিয়া আমি গ্ৰীণ বাছত গৈছোঁগৈ, এতিয়া ৰুমলৈ যাম আৰু দিনটোত ঘূৰিলোঁ, বহুত ভাগৰ লাগিলে। হোটেলতে খালোঁ আৰু ইয়াৰ পৰা গৈ এতিয়া ৰুমত অকল ৰেষ্ট লৈ ল'মগৈ। তোমাৰ ভাগৰ নাই লগা নেকি? হা, ভাগৰ নাই লগা নাই, মোৰ বাগৰে নাই। অ'কে, তাৰ বাগৰটো মই ৰুমত লৈ আহিলোঁ। অ'কে মোৰ নিগনিটো আছে, বাঘটো নাই। অ'কে।